মোক তো লাগিছে বহুত ধুনীয়া পৰিৱেশ আছে আজি আমাৰ গোটেইকেইটা মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যনবোৰ হৈ গৈছে এতিয়া প্ৰিচাইডিং আৰু পলিং অফিচাৰবোৰ নিজৰ নিজৰ বস্তুকেইটা চেক কৰি পেলাই লাঞ্চটো খাই মেলি ইয়াৰ পৰা ওলাই যাব আমি গোটেইকেইটা এৰেঞ্জমেণ্টছ অলৰেডি কৰি ৰাখিছিলোঁ ট্ৰেইনিংবোৰ হৈ গৈছে যিবোৰ গাড়ীত তেওঁ ওলাব সেইবোৰত অলৰেডি GPS ফিটিং কৰি দিয়া হৈছে তো আমি ট্ৰেক কৰিব পাৰোঁ যে তেওঁ ক'ত গৈ আছে কেনেকুৱা কোন কেতিয়া গৈ পাব আৰু অলৰেডি এইবাৰ যে ECI নতুন এটা ইনিচিয়েটিভ আছে PRO এপ য'ত আমি গোটেইকেইটা মানে ভোটাৰ টাৰ্ণআউট ডেটাটো গম পাব পাৰিম সেইটো বি তেওঁ মোবাইলত লগ ইন কৰাই দিয়া হৈছে সেইটো দি আমি সবে গম পাম যে কিমানকৈ ভোটিং হৈছে কিমান মানুহ আহিছে ভোট কৰিবৰ কাৰণে সেইটো আমি ভালখিনি গম পাই যাম বাইদেউ এই মহিলা বিষয়াসকলক এক বিশেষ সুবিধা দিয়া হৈছে 25টাকৈ আদৰ্শ চেণ্টাৰ কৰা হৈছে মহিলাৰ হৈ আৰু দুটা আদৰ্শ আছে হয় আমাৰ যিমানটা পলিং ষ্টেচন আছে আমাৰ টোটেল 482টা পলিং ষ্টেচন তাৰে ভিতৰত আমি 25টা মহিলা পলিং ষ্টেচন বনাইছোঁ তাৰ মানে কি হ'ল আমাৰ প্ৰিচাইডিং আৰু পলিং অফিচাৰ গোটেই টিমটো মানে মহিলাসকল হ'ব তেওঁক আমি টাউনৰ ওচৰত পাছৰত দিছোঁ যিহেতু বেছি দূৰত যাব নালাগে আৰু তেওঁৰ লগত যে পুলিচৰ আৰক্ষী থাকিব আমি চেষ্টা কৰিছোঁ যিমান পাৰিম গোটেইকেইটা মহিলাই লগতে দিছোঁ ইয়াৰ লগত আমি গোটেই প্ৰত্যেকটা সমষ্টিত এটাকে মডেল পলিং ষ্টেচন বনাইছোঁ য'ত আমাৰ গোটেইকেইটা যে মানে ৰিকুৱাৰমেণ্ট ছাৰ্ভিচেছ যিবোৰ আমাক দিব লাগে ছাপ'জ এটা ব্ৰেষ্ট ফিডিং কৰ্ণাৰ দিব লাগে এটা ক্ৰেছ দিব লাগে বাচ্চাবিলাকৰ খেলিবৰ কাৰণে या ড্ৰিংকিং ৱাটাৰ ফেচিলিটি সব গোটেইকেইটা ফেচিলিটি এনে আমি প্ৰত্যেক পলিং ষ্টেচনত চেষ্টা কৰোঁ দিবৰ কাৰণে বাট মডেল পলিং ষ্টেচনত আৰু ধুনীয়াকৈ ভালখিনি এৰেঞ্জমেণ্টটো কৰা হয় 68টা স্পৰ্শকাতৰ আছে কেনেকৈ সুবিধা কৰি আমাৰ যে 68টা ক্ৰিটিকেল পলিং ষ্টেচন আছে আমাৰ গোটেইকেইটা পলিং ষ্টেচনত এইবাৰ 100% ৱেবকাষ্টিং হ'ব ক্ৰিটিকেল পলিং ষ্টেচনত আমি দুটাকৈ কেমেৰা দিছোঁ চ' ডেট দুটা এংগলৰ পৰা আমি চাব পাৰিম কেনেকুৱা চলি আছে তাৰে এক্সট্ৰা কি আমি কিছুমানত মাইক্ৰ' অবজাৰ্ভাৰ দিছোঁ আৰু প্ৰত্যেক ক্ৰিটিকেল পলিং ষ্টেচনত আমি এক্সট্ৰাকৈ CAPFৰ নহ'লে আমাৰ যে বিহাৰ পুলিচৰ যে ফ'ৰ্চ আহিছে তেওঁৰ পৰা বি আমি লগাইছোঁ गोदान जिल्लानि मोननै समष्टि जितु इलेक्सन जागोन बेवहाय जों दा तामुलपुरनिफ्राय जोङो गरेस्वर समष्टियाव इलेक्सन डिउटियाव थांगासिनो दङ जों दा बे गोदान समष्टियाव डिउटि खालामहैनानै बिराद मोजां मोनगोन जों बेखौ आंनि साननाय बियो नोंथांमोना दा इयाव मा बुस्थु होनाय जादों जोङो दा जितु मेटेरियेल्सफोर गथायदों बेयाव EVM दङ VVPAT दङ आरो माखासे इनभल्भफोर दङ नोंथाङा सिगाङावबो बेफोरबायदि इलेक्सन डिउटियाव गोलैखांबाय आं आगोलावबो बहुत बार गोलैखांबाय माबायदि जेथु बिदि मोजाङैनो मोजां बारहोनो हादों आगोलनि समफोराव आं डिउटि हैनायाव जेबो उसुबिदा जायाखै जिहेतु दा नोंथांमोननो जे होनाय माखासे मेसेजफोराव बेफोरबायदि सरकारनिफ्राय माबाफोर उसुबिदा जादोंमोन नामा जों आं दासिम डिउटि गोलैनायाव आरो नै थांनायाव जेबो उसुबिदा मोननाय नङा बायदि सानो खारन आगोलबो बेबायदि खुनु एक्सिडेन्ट जायाखै मोजाङैनो मोजां होनानै थांदों दा जोङो पलिं अफिसार हिसाबै फैगौ 9 तारिखआव जानाय रांजि 43 नं तामुलपुर बिधानसभा समष्टिनि पलिं अफिसार हिसाबै जोङो सत' आइला बै तामुलपुर समष्टिनि सत' आइला सेन्टाराव गोलैनाय जादों आरो बेबायदिनो जोंनि बे माने गासै जोंनि मावथि फारियाफ्रा साखाफारा जाबाय दिनै थांनानै जे गावबागाव जायगायाव गाबोन भट लानायनि थाखाय जोङो थागथियारि जाबाय दिनै नांगौबायदि सरकारा जोंनो आगजु होदों जेरै जेसेबां जोंनो बे भटआव नांगौ मुवा बेसाद बेफोरखौ होजोबनाय जादों आरो बेनि अनगायैबो जोंनो जानाय लोंनाय दैनि साहानि गासै जोङो माने जेबो सुबिदा गैयै बायदि जोंनो एरेन्ज खालामना होनाय जादों औ गोलैखांबाय निस्सय आं थांनाय बाराव आं माने सेकेन्ड पुलियाव गोलैदोंमोन बे बाराव आङो फार्स्ट पुलियाव गोलैदों निस्सय आं डिउटिखौ आं मोजाङै मावलांनो हागोन होननानै आं आसा खालामदों